আচলতে যেনেধৰণেৰে RSS বিজেপিয়ে হিন্দু ধৰ্মক প্ৰতিষ্ঠা কৰিবলৈ গৈছে প্ৰকৃতাৰ্থত হিন্দু ধৰ্ম তেনেকুৱা নহয়। মহাকুম্ভ মেলাত মৃত্যুৰ তাণ্ডৱ, হাজাৰ হাজাৰ মানুহ নিৰুদ্দেশ। ইয়াৰ পৰা এটা কথা বুজিব পাৰোঁ যে লাখ লাখ মানুহৰ ভিৰত ভাগ দৌৰত কিছু মানুহৰ মৃত্যু হোৱা, নিৰুদ্দেশ হোৱাটো স্বাভাৱিক কথা, কিন্তু চৰকাৰে তাৰ ওপৰত কেনেধৰণে ৰিয়েক্ট কৰিলে সেয়াহে মেইন কথা। কিন্তু বিজেপি চৰকাৰক দেখা পাইছোঁ তাৰ ওপৰত কোনো কথাই কোৱা নাই, আৰু যিসকল মানুহৰ ফেমিলিয়ে তাতে মৃত্যু হৈছে, নিৰুদ্দেশ হৈছে, তেওঁলোকক সহায়ো কৰা নাই। बोला जा रहा वहाँ का प्रशासन ही बोल रहा कि 2,500 से 3,000 आदमी मरा है और सबको गायब कर दिया गया है कि मेला में बैंड ना लगे, यहाँ मुआवजा ना देना पड़े। तो हमको कुछ नहीं चाहिए, जिस भी हाल में मेरे पापा है बस हमको लौटा दिया जाए और हमको कुछ नहीं चाहिए, यहाँ से हमको कुछ नहीं लेके जाना है। যোৱা বছৰ আমি দেখা পাইছোঁ ইছলাম ধৰ্মাৱলম্বী মানুহে হজ কৰিবলৈ গৈ গৰমত হাজাৰজনমান ভাৰতবৰ্ষৰে মৰিছে, কিন্তু চৌদি আৰবৰ চৰকাৰে তাক বঢ়িয়াকৈ সন্মানেৰে যতনেৰে ভাৰতবৰ্ষত পঠাই দিছে, ৰিয়েক্ট কৰিছে, গুৰুত্ব দিছে। কিন্তু এই ক্ষেত্ৰত মহাকুম্ভৰ ক্ষেত্ৰত আমাৰ বিজেপি চৰকাৰে কিয় গুৰুত্ব নিদিলে? তাৰ কাৰণ কি? ডিছক্ৰেডিট হৈ যাব এয়া কাৰণ নেকি? নে দিল্লীত ইলেকশ্যন চলি আছিল, লক্ষ্ণৌত ক্ষমতালৈ টানা আজৰা চলি আছিল, তাৰ কাৰণেই কিজানে মহাকুম্ভত যি ঘটনা হ'ল, ভাগ দৌৰত মানুহ মৰিলে, নিৰুদ্দেশ হ'ল, এই ঘটনাটোক ঢাকিবৰ কাৰণে চেষ্টা কৰিছে। আৰু তাৰ এটা মেইন কাৰণ এয়াও হ'ব পাৰে মহাকুম্ভ মেলা যেন বেন হৈ নাযায়, আৰু যিবোৰ মানুহৰ মৃত্যু হ'ল সেইবোৰ মানুহক যেন ক্ষতিপূৰণ দিব নালাগে, সেয়াও কাৰণ হ'ব পাৰে। কিন্তু মেইন কাৰণ মই ভাবিছোঁ কি, এয়া হ'ল ধৰ্মীয় অনুভৱ, ধৰ্মীয় ইমোশ্যন বিক্ৰীৰ দ্বাৰাই যেন ভাৰতবৰ্ষত চৰকাৰ গঠন কৰা সম্ভৱ। আৰু তাৰ উদাহৰণ মহাকুম্ভৰ এই ঘটনাৰ পিছত দিল্লীৰ ইলেকশ্যনত বিজেপিয়ে জিকিলে। আম আদমি পাৰ্টিক দেখা পাইছোঁ ক্ষমতাত থকাত দিল্লীৰ উন্নতি কৰিছে, শিক্ষাৰ ক্ষেত্ৰত সব ক্ষেত্ৰতে উন্নতি কৰিছে, কিন্তু ধৰ্মীয় ইমোশ্যন বিক্ৰী কৰা নাই, আৰু সেই কাৰণেই যেন দিল্লীত এইবাৰ কেজৰিৱালে হাৰিলে। এয়া হ'ল এটা সাধাৰণ আনুমানিক কথা, কিন্তু তাৰ দ্বাৰা আমি বুজিব লাগিব মহাকুম্ভ মেলাত যি ধৰ্মীয় এটা অনুভৱ, ইমোশ্যন বিক্ৰী হ'ল, আৰু ইমোশ্যন বিক্ৰী কৰিব গৈ যি ঘটনা হ'ল, ভাগধৰত মানুহ মৰিলে, নিৰুদ্দেশ হ'ল, তাতে ৰিয়েক্ট কৰা নহ'ল, তাৰ একমাত্ৰ কাৰণ হ'ল যেন ডিছক্ৰেডিট নহয়, আৰু ডিছক্ৰেডিট হোৱাৰ ফলত আগন্তুক ইলেকশ্যনত যেন ক্ষমতা হেৰাই নাযায়, তাৰ কাৰণেই ঢাকিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এনেকুৱা ঢাকি থোৱা কাৰ্য বিজেপিৰ আগৰ পৰাই আছে। যেতিয়া চাইনাৰ প্ৰাইম মিনিষ্টাৰ আহিলে আমাৰ ভাৰতবৰ্ষত, তেতিয়া কি কৰিছিল? দুখীয়াৰ ঘৰবোৰ ঢাকি থৈছিল, আৰু যিবোৰ ছিটুৱেশ্যন, যিবোৰ জায়গা অনুন্নত জেগা দেখিলে বিশ্বৰ চকুত অসন্মান হ'ব বিজেপি, নাইবা ডিছক্ৰেডিট হ'ব যে বিজেপিয়ে কি কৰিছে, সেইবোৰ বস্তু বঢ়িয়াকৈ ঢাকি থৈছে কাপোৰেদি, পৰ্দাইদি। তেতিয়াও ভাৰতৰ নাগৰিকে নিজে নিজেই লাজ অনুভৱ কৰিছে, কাৰণ উন্নতি কৰিব নোৱাৰি, সমস্যা সমাধান কৰিব নোৱাৰি, তাক কাপোৰেৰে, পৰ্দাৰে ঢাকি থ'লেই নহয়। আৰু ঠিক তেনেকুৱা কাম কৰিছে মহাকুম্ভ মেলাত। কিন্তু ইয়াতে মানুহৰ মৃত্যু, জীৱন মৃত্যুৰ লগত কথা চলি আছে। যিবোৰ মানুহৰ মৃত্যু হৈছে সেইবোৰ মানুহক ক্ষতিপূৰণ দিব লাগিব। আচলতে ভাৰতবৰ্ষত ৰাজনৈতিক দলবোৰে নিজৰ ক্ষমতা বজাই ৰখাৰ কাৰণে ধৰ্মীয় অনুভৱবোৰকহে বিক্ৰী কৰাৰ চেষ্টা কৰিছে, আৰু তাৰ লগত কিছু বাবা আছে, তেওঁলোক সহযোগী হিচাপে কাম কৰিছে। কিন্তু মোৰ সন্দেহ সেইবোৰ বাবা আচলতেই হিন্দু ধৰ্মৰ বিষয়ে ভালকৈ জানে, এনে হিন্দু ধৰ্মৰ বেনাৰটো ইউজ কৰি আছে নিজৰ লাভালাভৰ কাৰণে, পলিটিকেলি মুনাফা আদায় কৰাৰ কাৰণে। এজন বাবাই কৈছিল যে মহাকুম্ভ মেলাত যি হিন্দুৱে নাহিব সেইজন দেশদ্ৰোহী হ'ব। মানে কি হ'ল কথাটো? সাধাৰণ যিবোৰ হিন্দু মানুহ আছে তেওঁলোকতো সিটো ভাবিও যাব, কাৰণ ইমোশ্যনৰ কথা হৈ আছে। ধৰ্মীয় ইমোশ্যন বিক্ৰী কৰি ভাৰতবৰ্ষত চৰকাৰ গঠন কৰাৰ এটা নিঞ্জা টেকনিক বনাই লৈছে পলিটিকেল পাৰ্টিসকলে, আৰু সাধাৰণ ৰাইজেও পথভ্ৰষ্ট হৈ যায়। আচলতে আমাক লাগে কি? উন্নতি লাগে, আমাৰ প্ৰাপ্য অধিকাৰ লাগে, মাথো ধৰ্মীয় ইমোশ্যনৰ বিনিময়ত আমাৰ ভোটটো ল'ব আৰু নিজে গদিত বহিব, আৰু সেই কাম আকৌ আৰম্ভ। সাধাৰণ ৰাইজে এটা কথা বুজিব লাগে, ধৰ্মীয় সুৰক্ষাটো আমাৰ সংবিধানে দিছে আমাক। চৰকাৰৰ পৰা আমি কি পাম? আমাৰ উন্নতি, আমাৰ প্ৰাপ্য অধিকাৰ, যিবোৰ মানে প্ৰাপ্য অধিকাৰৰ বিতৰণ কৰাৰ কাৰণেহে চৰকাৰক বনোৱা হয়। প্ৰাপ্য অধিকাৰ যেন সমান্তৰালভাৱে বিতৰণ কৰে, তাৰ কাৰণে আমি ভাল চৰকাৰ গঠন কৰিব লাগে। কিন্তু আমাক চৰকাৰ কি কৰে? ধৰ্মীয় অনুভৱ, ধৰ্মীয় আৱেগ বিক্ৰী, কিন্তু ৰাইজৰ মাথো টেক্সহে বৃদ্ধি পাব। কথাবোৰ গভীৰভাৱে ভাবিব লাগে। আমি উন্নয়ন, আমাৰ প্ৰাপ্য অধিকাৰ বিতৰণ কৰাৰ কাৰণে, সমান্তৰালভাৱে বিতৰণ কৰাৰ কাৰণে চৰকাৰ গঠন কৰোঁ, কিন্তু সেই ক্ষমতা, সেই উন্নয়নৰ দ্বাৰা নিজৰ সম্পত্তি গঢ়িলে, আৰু আমি দিয়া ক্ষমতাত এডিক্টেড হৈ ডিক্টেটৰশ্বিপলৈকে যাবলৈ ভয় নকৰা চৰকাৰবোৰ বৰ্তমান কোনে বনাইছে? সেয়ে চৰকাৰ গঠন কৰাৰ আগতে আমি ভালকৈ গভীৰভাৱে ভাবিবলগীয়া আছে, আচলতে আমি চৰকাৰ কিয় বনাই আছোঁ? আমাৰ ধৰ্মীয় অনুভূতি, ধৰ্মীয় আস্থাৰ
ক্ষমতা আমাক সংবিধানে দিছে, তাৰ সুৰক্ষা সংবিধানে দিব, কিন্তু চৰকাৰৰ কাম কি? সেই কামৰ কাৰণে আমি চৰকাৰক ভোট দিম, ধৰ্মীয় আৱেগ বিক্ৰী কৰাৰ কাৰণে নহয়, ধৰ্মীয় আৱেগ দেখাই আমাৰ পৰা ভোট লোৱাৰ কাৰণে নহয়।